वेलकम बैक टू माय चैनल मम्मीज लाइफ वान टाइप भिडिओ आपन সকলকে স্বাগতম জনাইছো আজি আমি যাম ইয়াতে মোৰ কথা পাতি আছে নাগালেণ্ডৰ পাহাৰলৈ যোৱা আমি ওলাই মেলি পুৰা ৰেডি পাহাৰলৈ যাবৰ কাৰণে সো আজি পাহাৰলৈ গৈ থাকিম আৰু আপোনালোকক লগতে লৈ যাম কেনেকৈ যাম পাহাৰ পৰা বগাই যাম আৰু সো গৈ থাকো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু এতিয়া আমি পুৰা ওলাই মেলি আজৰি বাহিৰত বহি আছো সব অহালৈকে তাৰপিছত আৰু যাম আমি গোটেইখন ধুলি উমাব দৰজাখন মাৰি দিয়া চাহ দেখা আৰু বক্সটো আমি পুৰা বাল্টিংটাৰ ভিতৰত ভৰাই লৈছো ন নহবা পাহাৰত খোজ কাঢ়োতে লৈ ফুৰিবলৈ দিগদাৰ হ'ব যেতিয়া বাল্টিংটো লৈ ফুৰিবলৈ সহজ হ'ব আৰু বেয়া টেলেণ্ট দেই আৰু আমি যাম এইখন গাড়ীত দেখিছিনে গাড়ীখনৰ পিছ চাইডে আমি বেঞ্চ পাৰি লৈছোঁ আৰু বেঞ্চ পাৰি গোটেই সোপা এনেকৈ বহি যাম এজনীকে উঠা আৰম্ভ হৈছে মই উঠি লওঁ তাৰপিছত ভিতৰখন দেখাই আছোঁ আৰু এয়া চকীত পুৰা বহি যাম আৰু নহবা থিয় হৈ যাম এনেকৈ এজনী আকৌ আগফালে পুৰা একদম পাহাৰ গছখিনিৰ কাৰণে আমি চাপৰি যাম এইখিনি গছ চাপৰিব লাগিব এতিয়া কোনোবাই তামোল খাবি ইয়াতে খাই ল তামোলটো বাই বাই আৰু এতিয়া আমি আহি পাই গ'লোহি পুৰা নাগালেণ্ডৰ বৰ্ডাৰ এখন গেট এতিয়া আমি ইয়াৰ ভিতৰতে গাড়ীত সোমাই যাওঁ তাৰপৰা ভিতৰখিনি কি হয়গৈ গাড়ী গোটেইখিনি যাব নাযায় সেইটো সম্ভৱ নহয় আমি এতিয়া গাড়ীতে গৈ আছোঁ বাৰু অলপ দেৰি পিছত কি হয় আপোনালোকে চাই থাকক পুৰা একদম খলা বমা ৰাস্তা কেনেকুৱা ৰাস্তা নহয় ইমান দ ৰাস্তা দি যাব নেকি এইটো ৰাস্তা আমি এফালে যাওঁ ৱাও ইমান ওখলে গাড়ীখন কিবা বাজি আছে দেই ও ইমান ওখ ৱাও কি হৈছে ও মা কৃষ্ণ কৃষ্ণ গাড়ীখনৰ ষ্টেৰিংডালৰ কিবা প্ৰব্লেম দিছে সেইটো কাৰণে আমি চাগে খোজকাঢ়ি যাবগৈ লাগিব নহ'বা বাটত যদি আকৌ কিবা প্ৰব্লেম হয় পাহাৰ হৈ যাব কেনেকৈ আহিম মানে অকণমান দূৰ গৈ পিনি গাড়ীখন থৈ পিনি আমি যাম খোজকাঢ়ি পাহাৰৰ মাজত পুৰা আজি কি অৱস্থা হ'ব আমাৰ ঠিক নাই আৰু দেই টাৰ্ণিংকেইটা চাওকচোন একদম পুৰা ইফালৰ পৰা ইফালে দেখাই নাপায় মা ইমান ওখত উঠি আহিছো গৰমে এইকেইটা খালে পাতে চালে আকৌ পাত আহিলে আকৌ পাত এইখনৰ পৰা ৰাস্তাই নাইচোন এইফালে আছে মানুহ আছে এইকেইটা ক'ত বহি আছে জোঙাল বাঁহ আছে জোঙাল বাঁহ আছে দেই এইটো মন লাগিলে পুৰা পিকনিক খাবলৈ যোৱা ফিল্ডটো আহি গৈছে আৰু দেই আমাৰ চব বহি দিলে তাক খৰি ৰান্ধি টানি আনিছে পোৱালিকেইটাই হাই নামাতে পোৱালি দে আৰু এইখনতে গাড়ীখন থৈ আমাৰ এতিয়া পেডেল যাত্ৰা আৰম্ভ হৈ গ'ল তাৰপিছত আমি এতিয়া খোজকাঢ়ি পুৰা পাহাৰৰ ওপৰলৈ উঠি যাম ইমানটো ওপৰতে পাহাৰটো হৈছে পাহাৰটো কাটি ইয়াতে ৰাস্তা বনালে আৰু ৰাস্তাত ইমান অহা যোৱা হয় এইফালে গাড়ীও অহা যোৱা হয় বাবাৰে
আমি থাকো মৰণি লৰা দিতে অকাশনি খনি বহি গ'লো আমি ইমানে বেছি ভাগৰ লাগিছে নহয় আৰু যাব পৰা নাই আৰু পূৰা একদম আমি চব বহি গ'লো একে ঠাইতে আকৌ অকণমান দেৰি ৰৈ আকৌ অকণমান পাছত যাত্ৰা আৰম্ভ কৰি দিম চাইণ্টিষ্ট বেলেগ মানুহ গৈ থাকিব পাৰা এডভেঞ্চাৰ পাৰ্টি সেইকেইটা ধৰিছে আমাৰ পাৰ্টিৰ এটা ভাগৰ ভৰিটো কাটি গ'লে ওপৰতে যে জঁপিয়াই ফুৰিছে সেইটো কাৰণে লাগি গ'ল আৰু এতিয়া ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট হৈ গ'ল আকৌ আমাৰ যাত্ৰা আৰম্ভ এতিয়া এইকেইটা এনে চা পৰিলো আমি ভাবিছে সেইফালে বুলিহে ঠেক দেৰিকা এনে আমাৰ ফকা মাৰিলে কি যে উৎপাত কৰি যোৱা নাই আমি দেই এটাই গৈ ওপৰৰ পৰা চেণ্ডেলযোৰ দলিয়াই দিলেগৈ আৰু চেণ্ডেল এপাত আহি তলত পৰিলে এপাত নপৰিলে সেইটো কাৰণে এগৰাকী আকৌ এতিয়া পাহাৰ বগাই বগাই মাজৰ পৰা চেণ্ডেলপাত আনিব গৈছে কি ভাল লাগে এনেকৈ ক'ৰবাত গৈ পিনি সঁচাকৈ দেই এইবোৰ স্মৃতি কেতিয়াও পাহৰিব নোৱাৰি একদম বেষ্ট লাইফৰ চেণ্ডেল টেণ্ডেল লৈ এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ চাওকচোন এনেকুৱা ক'ৰবাত পাই গ'ল আৰু কিমান দূৰ আছে জানো বহুত আমনি লাগিছে দেই ইমান ভাগৰ লাগিছে আজি ৰাতিপুৱা চাগে হ'ব পাৰিম বহুত ভাগৰ লাগি যাব ৰাতি ইমান খোজকাঢ়ি আৰু যে ভৰি এইবোৰ এনেকুৱা বিষাব নহয় আজি বহুত ভাগৰ লাগিছে অ' মাই ডগছ ইয়াৰ মানুহবিলাকে বা কেনেকৈ অহা যোৱা কৰে ডেইলি নহয় মানে যেতিয়া সিহঁতে বজাৰ চজাৰটো কৰিব লাগে ন বজাৰ চজাৰ কৰিবলৈ কেনেকৈ যায় একদম বহুত ভাগৰ লগা দেই এখন আঁতৰত পথাৰ অসমৰ পথাৰবোৰ আৰু এইখন জংঘলখন বাটত আমি মানে য'তে আহিছোঁ তালৈ পোৱাগৈ নাই পূৰা বাটতে ফটো ছেশ্যন চলি আছে এইবোৰ আৰু মই ওলাই আহিছোঁ ইয়াৰ ভিতৰত কি আছে দেখাইছিলোঁ অথনি আপোনালোক এতিয়া আমি গৈ থাকোঁ আকৌ ওপৰলৈ জাৰ্ণি ফিৰ ষ্টাৰ্ট হৈ গৈ আমি চলো ইমান ধুনীয়া প্লেচটো ৱাও ইমান ওখ আমি ইমান উঠি আহিলোঁ ইয়াৰ তলত বহুত তলত ইয়া আমি যামগৈ পূৰা এতিয়া এখন আহি ফটো ছেশ্যন আছে ঐ শ্বিলঙত আছে নিচিনা লাগি গৈছে প্লেচটো ভাল গৈছে দেই ইমান ওখ আমি ইমান তলৰ পৰা আহিলোঁ ৱাও কি ধুনীয়া প্লেচটো আমি এতিয়া গৈ আছোঁ পূৰা এডভেঞ্চাৰ কৰিব অহা নিচিনা লাগি চাবা ৱা তামোলৰ গছখিনি ইমান ধুনীয়া লাগিছে চলো এইখিনি পাহাৰ দাদা মাই গড খোজকাঢ়ি ভাগৰ লাগি গৈছে এখনতে পূৰা পাহাৰ উঠি আহিছে নাগালেণ্ডৰ পাহাৰ চলো এইবোৰ পূৰা বস্তু বাহানিলে ফাইনেলি আমি আহি পিনি ইয়াত পাইছোঁহি এয়া চাওক তেনেকৈ পানী আনি থৈ দিয়ে তেখেতলোকে আৰু ইয়াতে চাওকচোন তেওঁলোকে পূৰা একদম পলু পুহি ৰাখিছে এয়া চাওক এৰী পলু হয় এইখিনি আৰু ইহঁতক কি এৰাপাত খাবলৈ দি থৈছে একদম এই উঠো এইবোৰ এৰী পলুটো পূৰা একদম ঘূৰি ফুৰিছে এইখিনি তেওঁলোকে পূৰা একদম কাঠ চাট পূৰা দমাই ৰাখি থৈ দিছে এটা এনেকৈ বস্তুবোৰ গোটাই পিনি থৈ দিয়ে পানী বহুত তলৰ পৰা আনিবগৈ লাগে যে আৰু এতিয়া আমাক চাহ খাব মাতি আছে আমি চাহটো খাই লওঁ চাই কণ পিয়েগা এতিয়া আমি পিন্ধিম নাগা ড্ৰেছ বাইদেউজনীয়ে কেনেকৈ নাগা মানে এখন পিন্ধে সেইটো আমাক দেখুৱাই দিছে আৰু এইটো যে আপোনালোকে দেখিছে সুৰাটো এইটোত তেওঁলোকে একদম কলহবোৰ ভৰাই তলৰ পৰা পূৰা পানী লৈ আহে বা চব্জি তব্জি যি হয় আৰু যিবোৰ বস্তু বুকিব লাগে এনেকৈ মূৰত লৈ পিনি সিহঁতে চব্জিখিনি বা যি বস্তু হওক সেই বস্তুটো তাতে ভৰাই পিনি বুকি লৈ আহে সিহঁতৰ কাৰণে সহজ হয় কিন্তু আমাৰ কাৰণে বৰ্তমান এদিনীয়া টান হ'বই আৰু ন আমি ফটো পজেকে দি লওঁ যাওঁ দেই বাই বাই অঁ চলি আছে সেইটো ভাল দেখি ঘৰৰ ইউজ কৰা ৰাখিবা একো নহয় পাৰিম যাওঁতে যিমান দেৰি লাগিছিলে আমি ইমান স্পীডত আহি পাই গ'লো
এবাৰ নামি দিয়াৰ পিছত মই একদম পিকপিকে গুচি আহে তললৈ ৰখিবই নোৱাৰি এফালে নাছিলে নেকি এফালে আছিলে হয় আমি এতিয়া আপটো পাই গ'লো যোনফালে নামিছিলোঁ এতিয়া সেইকণত ওচৰতে ভৰি ধৰিছে আহোঁতে ভাগৰটো অকণে ফিলে হয় পূৰা স্পীডত আহি থাকিব পাৰি আৰু ইমান জল্দি জল্দি জেগাবিলাক পাই গৈছে বাকীকেইটা ক'ত আছে নাজানো পূৰা ফটো মৰাত বিজি আৰু আমি 4টা আহি আছোঁ সেইকেইটা পিছত ৰখিব নোৱাৰিছোঁ ৰখিবই নোৱাৰি পূৰা দহ এনেকুৱা নিজে মানে গুচি যা সেইটো চাব ইমান ডাউন আমি সেই ৰাস্তা পামগৈ তখন ৰখিবই নোৱাৰি নিজে নিজে গুচি যাওঁ চ' গৈ এখন তল পাই ল'মগৈ তাৰপিছত লগ পাম অঁ মা ইমান দূৰ আহি আমি পাগল হা গাড়ীখন জানো ক'ত ঘূৰাব আমাৰ গাড়ী নাই ক'ত ইয়াত আমি উঠি থাকিম এতিয়া আৰু পিছৰকেইটা আহি পোৱাই নাই আমি যদি নেপাইছোঁহি ইমান দূৰ যাওঁতে ফিল নহ'লে আছে যাওঁতে ফিল নহ'লে এতিয়া মানে ফিল হ'ল ৰখি ৰখি যাওঁতে আৰু এতিয়া আহি পাওঁতে ভাবিছোঁ ইমান দূৰ গ'লোগৈ আমি পূৰা এডভেঞ্চাৰ টাইপ হৈ গ'ল এইখন আমাৰ গাড়ীখন এতিয়া আমি এখনত উঠি পিনি ইয়াত আছে বেঞ্চকেইখন যে তাতে বহি থাকিম ভাগৰি গ'ল পূৰা মোক খোজে নৰখা হৈ গৈছে লগ কৰি থৈ কৈছে এবাৰ গাড়ী আমি আহি পাই গ'লোঁ বহি আছোঁ বহুত বেছি গৰম লাগিছে চ' এইজনী তুলিকা কাৰোবাৰ নতুন ফ্ৰেণ্ডশ্বিপ বনিছে ক'লে ক'ল তুলিকা এইজনী ফ্ৰেণ্ডশ্বিপ বনি গৈছে চ' এতিয়া অলপ দেৰি ৰেষ্ট কৰি থাকোঁ ইহঁত অহালৈকে এতিয়া ভাবিছে চাগে গাড়ী পিছত পাম এতিয়ালৈকে পোৱাহি নাই ফ্ৰেণ্ডশ্বিপ ওলাইছে কেনেকুৱা ফিলিংছ কোৱা তুলিকা চালিয়া চ' এতিয়া সিহঁত অহালৈকে ৰখি থাকোঁ অকণমান দেৰি আৰু এতিয়া আমি আহি এখন চাহপাতৰ বাগানৰ ওচৰত পাই গ'লে আৰু অকণমান দেৰি পিছত আমি ঘৰ পাই যামগৈ চ' গাইজ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ আৰু আপোনালোকে চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব একেবাৰে বাই লাভ ইউ অল